হয়, আজি ইতিমধ্যে আপোনালোকে অৱগত যে এই মুৰাবাৰী অঞ্চলৰ আমাৰ যি যুৱ সমাজ, এই যুৱ সমাজেৰ খুবেই চেষ্টাৰ ফলত আজি যি খেল আয়োজন কৰা হৈছে, এই খেলখনত আমি আমন্ত্ৰিত অতিথি হিচাপে আহিবলৈ পাই আমি নিজকে ধন্য বুলি অনুভৱ কৰিছোঁ। কিয়নো এইখন খেলতে আমি এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা আৰম্ভ কৰি যুৱ বন্ধুসকলক লগ পাইছোঁ আৰু বিশেষকৈ এই খেলখনৰ জৰিয়তে আমাৰ যে সমাজখনক বিভিন্ন ক্ষেত্ৰত আমাক আগবঢ়াই লৈ যাব ইয়াক নিদৰ্শন হিচাপে দাঙি ধৰিছে। গতিকে আমি এই খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ আৰু খেল কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অহা বছৰত বা অনাগত দিনত যাতে এইখন অঞ্চলৰ শৈক্ষিক দিশৰ প্ৰতি ৰাস্তা ৰাখি যাতে আমাৰ খেলখন সম্পূৰ্ণৰূপে ভালদৰে পৰিচালনা কৰিবলৈ পায় এইখিনি আমি আশা প্ৰকাশ কৰিছোঁ। যুৱ সমাজক কি ক'ব? যুৱ সমাজক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো অকল এই যুৱ সমাজৰ প্ৰচেষ্টাখনেই আমাৰ সমাজখনক উন্নত কৰিবলৈ সক্ষম হয়। সেইকাৰণে যুৱ সমাজে যেনেধৰণে আগবাঢ়ি আগ্ৰহী অনুভৱ কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মৈৰাবাৰী অঞ্চলৰ যি সমস্যা সেইখিনি যাতে এই খেলখনৰ জৰিয়তে আমাৰ যিসকল অতিথি আহিব বা আমাৰ যি সমাজৰ বিভিন্ন ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিব তেওঁলোকে যাতে এই সমাজৰ শৈক্ষিক দিশৰ আৰু উন্নতিৰ দিশত যাতে আমাৰ দুই এষাৰ যাতে উন্নতৰ দিশত চিন্তা চৰ্চা কৰে এইখিনি আমি কামনা কৰিছোঁ। হয়, আমাৰ এই খেলখনৰ জৰিয়তে আপোনালোকে গোটেই অসমবাসীক এটা কি মেছেজ দিব বিচাৰিছে? আমি এটাই মেছেজ দিব বিচাৰিছোঁ, সেইটো হৈছে যে আমাৰ যুৱ সমাজে যে খেল প্ৰেমী আৰু যুৱ সমাজে যে খেল খেলিব লাগে আৰু খেলৰ ভিতৰত যে আমাৰ বহুখিনিয়ে সাৰমৰ্ম আছে এইখিনি আমি উপলব্ধ কৰিব লাগিব আৰু সেয়া খেল খেলিলেহে আমি গম পাব পাৰিম। আমি ইয়াত আহি দেখিবলৈ পাইছোঁ যুৱ সমাজে যেনেধৰণে খেলৰ প্ৰতি আকৃষ্ট হয় আৰু তেওঁলোকৰ শৰীৰ চৰ্চাটো ইয়াতেই যিহেতু আমাৰ বিদেশ থকাৰ কাৰণে বহুত সহযোগিতা কৰিব, এই ক্ষেত্ৰত আমি খেল খেলাৰ যে আমাৰ প্ৰয়োজনীয়তা আছে এইখিনি আমি উপলব্ধ কৰিছোঁ।